সো এতিয়া আমি টিকেট কাটিব লাগিব। এতিয়া আমি আহি পালোঁ তেজপুৰ পাৰ্কত। এতিয়া আপোনাৰ টিকেট কাটিবলৈ টিকেটৰ দাম মাত্ৰ 20 টকা। এতিয়া আগতে মই টিকেট কাটি লওঁ, তাৰপিছত ভিতৰত প্ৰৱেশ কৰিম। এইটো চাওক চিত্ৰলেখা আমি পালোহি, আপোনালোকে চাব পাৰে। এতিয়া সোমাম টিকেট দি। এতিয়া ইয়াত টিকট দেখুৱাই পেলাই তাৰপিছত আপোনাৰ যাব লাগিব ভিতৰত। এতিয়া মই টিকেটটো দেখুৱাই দিছোঁ। এতিয়া বলক ভিতৰত যাওঁ। ভিতৰত আহি পালোঁ। আপোনালোকে চাব ভিডিঅ'টো, আশা কৰোঁ। প্ৰথমবাৰ পৰা শেষলৈ চাই থাকিলেহে আপুনি বুজি পাব এই পাৰ্কটোত কি আছে। এই পাৰ্কটোৰ ভিতৰত এইখিনি ঠাই ওখ হয়। আপোনালোকে ইয়াত আপোনাৰ মানুহে চাই আছে কিবা কিবি। এইখিনি ঠাই আপোনাৰ ফটো ল'ব পাৰে। এইটো পাথৰ যে আপোনাৰ এইটো কালাৰ কৰিছে, কালাৰ কৰি থৈ দিছে, এইটো ৰং মাৰিছে, ৰং কৰি পেলাই এনেকুৱা বনাইছে। এতিয়া মই আপোনালোকক দেখুৱাই দিম গেম ঘৰ আছে ইয়াত। আপোনাৰ গেম হাউচ, খেলাঘৰ, ল'ৰা ছোৱালীবিলাকে খেলিব পাৰে, গেম খেলিব পাৰে, আপুনিও খেলিব পাৰিব। আপুনিও টিকেট কাটি পেলাই আপোনাৰ খেলিব লাগিব ইয়াত। এনে ফ্ৰী আপুনি চাব পাৰিব, কিন্তু খেলিব নোৱাৰে। আপোনালোকে টিকেট কাটিব লাগিব ইয়াত খেলিবৰ কাৰণে হ'লে আপোনাৰ 40 টকা দি টিকেট কাটিব লাগিব। টিকেট কাটি পেলাই আপুনি ইয়াত খেলিব পাৰে। এইটো চাওক, বহুত হাল্লা হৈ আছে ইয়াত, সেইকাৰণে মই আপোনালোকক যিটো চাউণ্ডটো হয় এইটো মই অফ কৰি থৈ দিছোঁ। খেলিব পাৰে আপোনালোকে, যিকোনো আপোনাৰ গেম আছে ইয়াত আপুনি খেলিব পাৰে। ইয়াত মানুহে খেলি আছে, কোনোবা চাই আছে। এতিয়া মই আহিছোঁ বাহিৰত আপোনাৰ এইটো আকৌ দেখুৱাই দিছোঁ। চাওক, ফটো লৈ আছে। এতিয়া আপোনালোকৰ অলপ মেপটো দেখুৱাই দিওঁ। এইটো চাওক কিমান ধুনীয়া লাগিছে। এইটো আপোনাৰ এইটো চাই আছে যে এইটো অল ইণ্ডিয়াৰ মেপ হয়। অল ইণ্ডিয়াৰ মেপ, অল ভাৰত ইণ্ডিয়া কি তো এইটো ভাৰতৰ মেপ। কেনেকুৱা ধুনীয়া লাগিছে আপোনাৰ চাই। ইয়াত আপোনাৰ ফটো ল'লে একদম বঢ়িয়া হ'ব। আপোনাৰ এইটো ভাৰতৰ মেপ। এতিয়া চাওক, এইটো জাপি কেনেকুৱা বনাই থৈ দিছে। এইটো গামোচা, এইটো জাপি কেনেকুৱা সুন্দৰ লাগিছে। এতিয়া মই আপোনালোকক দেখুৱাই দিম টিকেট কাটে যে, বুটনা চলাবৰ কাৰণে। এইটো চাওক, এইটো টিকেট কাউণ্টাৰ। এটা মানে টিকেট কাটিব লাগিব। বলক গৈ পিনে সুধো কিমান টকা। ইয়াত আপোনাৰ কিমান লিমিট আপুনি ইউজ কৰিব পাৰিব বুটটো, আপুনি টিকেট কাটি পেলাই। এতিয়া এইটো লাইফ জেকেট লগাই ল'ব লাগিব আপোনাৰ। এতিয়া মই আপোনাক সুধিম যে কিমান টকা টিকেটৰ দামটো হৈছে আপোনাৰ 40 টকা। আপুনি 4জন আহিব পাৰে। 25 মিনিট আপুনি ইউজ কৰিব পাৰে। 40 টকা দি আপুনি 4জন উঠি পেলাই এইটো অলপ চলাই পিনে এইটো চব হাঁহৰ প্ৰজা। এইটো এনেকুৱা নতুন বনাইছে। এইটো আপোনালোকে ইয়াত আপোনাৰ হাঁহৰ কিবা কিবি আছে আপোনাৰ দেখুওৱা, আপুনি চাব পাৰে। এতিয়া মই এইখিনি চাইছোঁ। এতিয়া বেলেগ ঠাইত যাওঁ। আপোনালোকে ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে এটা লাইক কৰি দিব। আৰু চাওক, জাহাজ। ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব। আৰু মোৰ চেনেলটোত নতুন হৈ থাকিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা নতুন ভিডিঅ' পাবলৈ। আজিৰ কাৰণে এইখিনি আছিলে বন্ধুসকল। এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব।